পাইছিলি ৰঙাটো নমস্কাৰ মই কৰবি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে আজি পুনৰ এতিয়া আপোনালোকৰ মাজলৈ মই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ তো বৰ্তমান মই আছোঁ ক'ত আছোঁ মই এতিয়া নকওঁ মই গৈ লওঁ তাৰপিছত সকলো জানি পাব তাৰপিছত গম পাবলৈ আপোনালোকে তাৰপিছত আমাৰ প্ৰগ্ৰাম হ'ব আচলতে প্ৰগ্ৰামতো বহুত ধুনীয়া মানে এটা প্ৰগ্ৰাম দেখিব পাব আপোনালোকে আৰু ষ্টেডিয়ামখনক আচলতে টিটি নগৰ ষ্টেডিয়াম বুলি কয় তো ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্টৰ পিছত দেখুৱাই আছোঁ আৰু কি হয় মই সোনিয়াক ফোন কৰিছে উঠো ৰ বুলি কৈছে হা মই বোলো গম পাইছোঁ আৰু ইয়াতে উঠা নাই অলপমান বেছি বাৰু ইয়াতে আমাৰ গুৱাহাটীতকৈও ঠাণ্ডা বহুত বেছি কি কৰিম আৰু মই আচলতে কাপোৰ বেছি নানিলোঁ কাৰণ মই ৱেডাৰটো চাই আহিছিলোঁ ইহঁতে আনিছে কাপোৰ টেলেণ্টেড পিপল মই মানে ৱেডাৰ চাই কিনে আৰু বেছি টেলেণ্টেড আছিলোঁ মই সেইকাৰণে ৱেডাৰ চাই আহিছিলোঁ ৱেডাৰ চাই আহি মই এতিয়া পুৰা ঠাণ্ডাত অৱস্থাই আছোঁ জেকেট আনিছোঁ নানা নহয় জেকেট আছে ছল আছে কিন্তু ইমান মানে কিবা আনা নাই পুৰা ঠাণ্ডা লাগিছে লেতেৰা হ'ল যোৱাকালিকে বগা কাপোৰখিনিৰ লগত মিক্স কৰি থৈছিল ন চাৰিটাকক দেখুৱাই আছোঁ প্ৰেক্টিছো দেখুৱাম আৰু আগফালে যাওঁ কি আছে ধুনীয়াকৈ চাওঁ কম্পাউণ্ডটো
একদম টায়াৰ্ড হৈ গৈছে ইফালে মুখৰ মানে একদম টায়াৰ্ডনেছটো পূৰা একদম গম পাই গৈছে ভাগৰ লাগিছে বহুত আৰু গৰমো বহুত লাগিছে তাতে একদম মুগাৰ ব্লাউজ মেখেলা চাদৰ পিন্ধি আছোঁ গৰমটো লাগিবই এতিয়া আকৌ প্ৰেক্টিছত যাম দেখিছে নহয় ৰ'দ একদম চকু মেলিবই পৰা নাই এতিয়া আমি আকৌ প্ৰেক্টিছ কৰিম ইয়াতে ভাল লাগিছে বিৰাট ভাল লাগিছে অ'কে অ'কে মানে আজি আকৌ আহি গ'লোঁ প্ৰেক্টিছত যোৱাকালি ৰাতি প্ৰেক্টিছ কৰি উঠি ৰুম গৈ পাওঁতে দেৰি হ'ল সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'ল আজি আকৌ প্ৰেক্টিছত আহি গ'লোঁ আজিও দেখুৱাম আপোনালোকক আজি আমাৰ নাচনীকেইজনী কি পিন্ধিছে চাওঁ ইফালে এজনী পূৰা একদম চাওঁ দেখাই দে পিংকি কাপোৰযোৰ দেখাই দে কাপোৰযোৰ বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ আৰু এইফালে এজনী তাৰপিছত আৰু মই ইফালে আমাৰ আধা শেষ হৈ গ'ল এতিয়া আকৌ 6টা বজাৰ পৰা আমাৰ প্ৰেক্টিছ হ'ব আমাৰ কষ্টিউম ৰিহাৰ্চেল হ'ব কিন্তু আমি কষ্টিউমত নাই আমি এতিয়া বজাৰ গৈছিলোঁ আমাক কষ্টিউম আনিব কৈছিলে কিন্তু আমি অনা নাই কাৰণ আমিতো অলৰেডি মেখেলা চাদৰত আছোঁৱেই আমাৰ ড্ৰেছটো এনেকুৱাই হয় কিন্তু আমি আৰু বেছি কিবা ভবা নাই আৰু সেইকাৰণে আমি এনেকৈ থাকিলোঁ এতিয়া আমাক ক'লে কি নাই আমাক কষ্টিউম নহ'লেও হ'ব তথাপি আমি মানে হেয়াৰ আৰু খোপাটো আৰু এনেকৈ কিবা কিবি কৰিব লাগিব সেইকাৰণে আমি বজাৰত গৈছিলোঁ বিন্দি ফুট কিনি লৈ আহিলোঁ তাৰপিছত 6টা বজাৰ পৰা আকৌ আমাৰ কষ্টিউম ৰিহাৰ্চেল হ'ব লাইটিঙৰ লগত যি নহওক এতিয়া আকৌ যদি প্ৰেক্টিছ দেখুৱাব পাৰোঁ দেখুৱাম মোক দেখা সেইকাৰণে দেখুৱাব খোজা নাছিলোঁ বহুত ভাগৰ চকুত পূৰা টোপনি আছে আমি ৰেডি পূৰা চবে কষ্টিউম আৰু আমি বিনা কষ্টিউমত ফুট চুট লগাই কিনে আৰু আছোঁ আৰু এতিয়া প্ৰেক্টিছ কৰিম এটা লগাই দিওঁ দে একো নহয় দে ভাল লাগিব তোক দে না এবাৰ কেনে দেখা পাই চাওঁ দে না দেখা পাই আছোঁ মই নিজকে এবাৰ আগতে কিয় মাৰিছিলি ৰঙাটো প্ৰেক্টিছৰ শেষত আজি শেষৰ দিনাখন আজি আমাৰ লাষ্ট প্ৰগ্ৰাম
প্ৰগ্ৰাম লাষ্ট মানে এদিনে প্ৰগ্ৰাম হয় তো আজি ফাইনেলৰ কাৰণে আমাৰ পূৰা একদম ৰেডি হৈ গ'লো আমাৰ নাচনীবিলাকে পূৰা ৰেডি হৈ গৈছে পূৰা পিংকি দুটা পিন্ধিলে যে কম্পিটিশ্যন আছে তাৰপিছত চবে পূৰা ৰেডি হৈ গৈছে আৰু এতিয়া যাম আমি ষ্টেডিয়ামত গৈ দেখুৱাই আছোঁ যদি সম্ভৱ হয় কাৰণ মোবাইলটো ল'ব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই বহুত ডাঙৰ শ্ব' হয় মোবাইলটো ল'ব দিয়ে নে নিদিয়ে আকৌ তাতে আমাৰ পাৰফৰ্মেঞ্চো আছে চাই থাকক দেখুৱাই আছোঁ আৰু কি হয় चैनल को सब्सक्राइब करो आगे तक बढ़ाओ लाइक करो शेयर करो थैंक यू सो मच আমি বেলেগে আহিছোঁ সেইটো বেলেগে আহিছোঁ আমি লগ পোৱা নাছিলোঁ ট্ৰেইনত লগ পাইছা ন সেইটো দুটামান চিনাকি আগতে আছিলে মানে চবৰে মানে লগ পালোঁ ভাল লাগিলে প্ৰগ্ৰামটো কৰি বহুত মানে আমি এনজয় কৰিছোঁ ইয়াত ভাল লাগিলে আৰু প্ৰগ্ৰামটো অকণমান ডাঙৰ মানে এইটো আপোনাৰ প্ৰগ্ৰাম আছিলে খেলো ইণ্ডিয়া প্ৰগ্ৰামটো আৰু টিভিত চাব দেখিবলৈ পাব খেলো ইণ্ডিয়া অপেনিং চেৰিমনি আৰু ইনষ্টাগ্ৰামত পেজ আছে খেলো ইণ্ডিয়া ইনষ্টাগ্ৰাম পেজ আছে খেলো ইণ্ডিয়া অফিচিয়েল তাত চাব পাৰিব থেংক ইউ হেল্ল' একদম পূৰা ৰেডি হৈ গৈছোঁ খেলো ইণ্ডিয়া 2023 অপেনিং চেৰিমনি খুব ডাঙৰ মানে এটা প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল এতিয়া কৈ দিছোঁ আপোনালোকক ইয়াতে বৰ্তমান শান আহিব লগতে নীতিমোহন আহিব আৰু শিৱামণি আহিব বহুত ধুনীয়া মানে এটা প্ৰগ্ৰাম হ'ব গৈ আছে What would have happened in this entire piece that accuracy changes that you would have preset our stage with the singer who's coming up. There's a Nataraj group dancers of about 25 that will come and take the center. We also have two laser